নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, আজি আমি পঞ্চম শ্ৰেণীৰ ১ নম্বৰ পাঠ অসম আমাৰ ৰূপহীৰ যিবিলাক পাঠভিত্তি প্ৰশ্ন দিয়া আছে আমি সেইবিলাক আজি আলোচনা কৰিম। তো আলোচনাৰ আগতে আমি এটা কথা ক'ব বিচাৰিছিলোঁ যে তোমালোকে যদি আমাৰ চেনেলটোৰ নতুন হৈ থাকা তেনেহ'লে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, লগতে প্ৰেছ বাটনটো ক্লিক কৰি দিবা আৰু তোমাৰ বন্ধু বান্ধৱীসকলক ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। আৰু কথা নাপাতি আমি আগলৈ আগবাঢ়িম। প্ৰথমতে কৈছে উত্তৰ দিয়া। ক নম্বৰটো দিছে ডক্টৰ ভূপেন হাজৰিকাই আই বুলি কাক সম্বোধন কৰিছে। ইয়াৰ উত্তৰটো আমি দেখিবলৈ পাইছোঁ যে ডক্টৰ ভূপেন হাজৰিকাই আই বুলি অসমীয়াক সম্বোধন কৰিছে। খ নম্বৰটো দিছে ডক্টৰ ভূপেন হাজৰিকাই মাঘ মাহত কি আদৰৰ কথা কৈছে। ইয়াৰ উত্তৰটো হ'ব ডক্টৰ ভূপেন হাজৰিকাই মাঘ মাহত লখিমী আদৰৰ কথা কৈছে। গ নম্বৰটো দিছে শৰৎনীয়ে আইৰ কেশ কিহেৰে সজায়। ইয়াৰ উত্তৰটো হ'ব শৰৎনীয়ে আইৰ কেশ তৰাৰে সজায়। ঘ নম্বৰটো দিছে পাহাৰ ভৈয়াম মিলন সেতু কিহে গঢ়ে। ইয়াৰ উত্তৰটো হ'ব পাহাৰ ভৈয়াম মিলন সেতু ৰামধেনুৰ দৰে ভাষাৰ মৰমবোৰে গঢ়ে। ঙ নম্বৰটো দিছে ডক্টৰ ভূপেন হাজৰিকাই ক'ত মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। ইয়াৰ উত্তৰটো হ'ব ডক্টৰ ভূপেন হাজৰিকাই অসম দেশতেই মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। জ নম্বৰটো দিছে এই গীতটিত গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই সূৰ্য উঠা দেশ মানে কোনখন দেশক বুজাইছে। ইয়াৰ উত্তৰটো হ'ব ডক্টৰ ভূপেন হাজৰিকাই সূৰ্য উঠা দেশ মানে অসম দেশক বুজাইছে। দ্বিতীয় চ নম্বৰটো দিছে গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই গোটেই জীৱন বিচাৰিলেও অসমৰ দৰে আন ক'তো কি নোপোৱাৰ কথা কৈছে। ইয়াৰ উত্তৰটো আমি দেখিবলৈ পাইছোঁ যে গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই গোটেই জীৱন বিচাৰিলেও অসমৰ দৰে ইমান ৰসাল মাটি নোপোৱাৰ কথা কৈছে।